নমস্কাৰ, মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ শিৰোনামা হ'ল দুবৰি বন। আমাৰ নাম দুবৰি বন, আমাৰো আছে জীয়াই থকাৰ মন। পৃথিৱীত আমি জীয়াই থকাই টান, মানুহ নামৰ জীৱবিধ হৃদয়বিহীন। ভৰিৰে গচকিও নেৰে, আগটো ছিঙি নি দৰৱ বনাই। তথাপি আমাৰ প্ৰতি হৃদয় নাই, নানা ৰোগত ব্যৱহাৰ কৰে, দাঁতৰ বেমাৰত উঘালি আনে। আমাৰ জীয়াই থকা আশা আছে অন্তৰৰ দুখ বেদনা। আমি হ'লো কোমলমতীয়া উদ্ভিদ, মানুহৰ চোতাল কৰোঁ শুৱনি। দলিচা ৰূপ লৈ থাকোঁ পৰি, যেতিয়া আমাক গচকি যায় আমি উঠো আৰ্তনাদ কৰি। মানুহৰ ভ্ৰূক্ষেপেই নাই, বিষৰ যাতনাত ওলাই চকু পানী। ৰাতিপুৱা চকুৰ পতাত থাকে জিলিকি, মানুহে তাকে দিয়ে নিয়ৰৰ স্বীকৃতি। ৰাতিপুৱা খালী ভৰিৰে গচকে, দুবৰি নিয়ৰ গচকিলে বোলে দেহা সুস্থ থাকে। তথাপি আত্মপ্ৰকাশ কৰোঁ গৌৰৱেৰে, আমাৰ অবিহনে মানুহ জীয়াই নাথাকে। জীৱশ্ৰেষ্ঠ মানুহে নিয়ৰ বুলি ভাবে, সেয়া আচলতে আমাৰ চকু পানীহে। ধন্যবাদ।